বহুত ভালকে চাফা কৰে বাকি বেলেগ ডেন্টিষ্টতকে বেলেগ বেটাৰ কাম কৰে আৰু মালয়েছিয়াৰ পৰাই ভিডিঅ' গুটখা খোৱা পান মছলা তামোল খোৱা কৈয়ে দিছো স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত আৰু আজি এটা ডাঙৰ মানে অভিযান ষ্টাৰ্ট কৰিছে আমাৰ সুমনে য়েছ মানে কি আজি মই এটা বহুত ডাঙৰ শপত খাই দিলোঁ ৰাতিপুৱাই মানে আজিৰ পৰা মই কোনো ধৰণৰ তামোল চামোল নাখাওঁ সেইকাৰণে ৰাতিপুৱা মাথাটোত খেলিছি মই দাঁত কটা অলপমান চাফা কৰি দিওঁ কাৰণ দাঁতকেইটা বিয়া চিয়া পাতিছি নেকি বিয়া চিয়া নহয় মানে কি হ'ল দাঁতকেইটা মই দেখিলে আজিকালি তাৰমানে নিজৰে ইচ্ছা নাযায় আপোনালোকে চাব পাৰে দাঁতকেইটা বহুত কেম্বা দেখা হৈছে তো দাঁতকেইটা আজি মই চাফা কৰি দিম চাফা কৰি দি পেলাই আজিৰ পৰা মই কোনো ধৰণৰ গুটখা লাইফত নাখাওঁৱে ইয়াত কিন্তু এইটো এনাহান মানে বানী আমিও কৈছিলোঁ আগতে মইতো নাখাওঁৱেই ফাইনেল কিন্তু মানে কমপ্লিট বাদ দিয়া অলপ দিগদাৰ বাদ দিছোঁৱেই চাওঁ যাওক নহয় মই লাষ্ট বুলি তামোল এখন খাইছোঁ আজিৰ পৰা নাখাওঁ ৰাতিয়ে খাব পাৰে ৰাতি যদি ইচ্ছা যায় বহুত তেতিয়া খাম আৰু এতিয়া বৰ্তমান আমাৰ লৈ লওঁ CEO কৌশিক নৰ্থ ইষ্ট ফাইনেন্স স্মল বেংকৰ CEO এইফালে চাওক জোতা চাফা কৰি আছে সেয়ে CEO তেওঁ দৰকাৰ তো এতিয়া আমি যাই আছোঁ ভাউলিয়া ডেণ্টেল ক্লিনিক চক বাজাৰত আছে তো আমি এতিয়া যাব লাগে আমাৰ কৌশিক CEO কৌশিক দাক মাকে দম দি আছে তই কক যায় চুলি তুলি কাটাই দিব কেনে সন্ধ্যাহি হ'ম বুলি ভাবছি নেকি দাড়ি চাৰি আৰু বাঢ়ে ল'ম আপোনাৰ দৰে বাপৰে বাপ সেইকাৰণে গালি এতিয়া এই বুঢ়া বয়সত মাকে গালি পাৰে আমি লাজ পাইছোঁ দিয়ক চি বৰপুৰত পেলাই বৰপুৰত মানে ভাই ডাক্তৰ নিবা আছে না ডাক্তৰ নিবা আছে না আছে না ডাক্তৰ নি নহকে খোলা ডাক্তৰ নেকি তো এতিয়া ওপৰত উঠি আছোঁ ৰ'ব এই ভাই ডাক্তৰ নি আছে না আছে ডাক্তৰ নি নহয় খোলা ডাক্তৰ নি আন পেচেণ্ট কিন্তু দেখা নাছিলোঁ আমি হে আজিৰ পৰা মই লাইফত তামোল চামোল নাখাওঁ লাইফত না লাইভত লাইফত তো গাইজ মানে কি চাফা কৰিব একজনে আমি দুইজন মানে লগত ধৰাকে আহিছোঁ মানে ইয়াত চেলেং পেটেং স্বভাৱ আৰু তাতে আৰু মানে কি নহয় মানে তাক চিয়ালত লৈ কিনে বঢ়িয়াকৈ ৰছী দি চিয়ালৰ হাত আমিও আছোঁ লগত আৰু মানে ই অলপমান মালটো অলপমান চেঞ্চিটিভ হ'ব কথা কিন্তু বুজি পাইছি ভাই আজিৰ পৰা নাখাওঁ আহি আছোঁ প্ৰমিছ দেখা যাব ভিডিঅ' চিডিঅ' বনাব নেকি ইও বনাই আছে ভিডিঅ' মাজে মাজে ক্লিপ চাফাই হ'ব দাঁত চাফাই হ'ব দুটামান ক্লিপ ল'ব লাগিব নেকি মই এটা ক্লিপ লৈ থৈ দিছোঁ একো ক'ব নালাগে মই আমাৰ দাঁতকেইটা লাষ্ট টাইমৰ কাৰণে দাঁতকেইটা দেখি দিলোঁ লাষ্ট খুৱাইছ কিবা একো নাই এক পিচ দিব ই কৰাচোন ই কৰা এই চাওঁ কিমান লেতেৰা আজিৰ পৰা নাখাওঁ আৰু এক পিচ দিব খালি চাফা কৰা আজিৰ পৰা একদম খাব নোৱাৰে আৰু খালে ক'বা মোক নাখাওঁ আজিৰ পৰা একদম নাখাওঁ ৰাতিলৈকে নাখায় খাব আৰু ৰাতি গ'লে বহুত ইচ্ছা কিন্তু 2 পিচ খোৱাটো বেলেগ কথা আৰম্ভণিকে তো গাইজ মানে ইয়াৰ দাঁত ইমানে লেতেৰা হৈছে মানে 3 ঘণ্টামান লাগব বুলি কৈছে চাফা কৰাতে তো সেইকাৰণে আমি ভাত তাত খনাই যিহেতু কৈছি আৰু মই ভাত তাত খাই মোটামুটি 4-5টামান বজাত আহিম মানে দাঁতকেইটা মানে ইমান লেতেৰা হৈছে ইটো ক'লাকে মানে আৰু ভাইলিনাই বহুত ভালকৈ চাফা কৰে বাকী বেলেগ ডেন্টিষ্টতকৈ বেটাৰ কাম কৰে আৰু গতিকে টাইম ল'ব বস্তু ৰিজাল্ট ভাল হ'ব বেটা মেকআপ হে কৰিছে জানো বেলেগ চাইছে কিন্তু তলৰ পাৰি দাঁতৰ জাগাই নাই এটা কাম কৰোঁ পিছফালে ডাক্তৰ জইন কৰলাক নাকি আৰু এইটো নহয় এই মোৰ ষ্টাফ নতুনকে তোমাক বোলে বৰুৱা মুখখন দেখাই দিয়ক একবাৰ গাইজ মালয়েছিয়াৰ পৰাই ভিডিঅ' আৰু তো বহুত অপেক্ষাৰ অন্তত মই দাঁতকেইটা চাফা হৈ গ'ল চাব পাৰে আপোনাৰ তাতে এয়া এনে আগতে আজিৰ পৰাতো আৰু শপতে খাইছোঁ কোনো ধৰণৰ তামোল চামোল মই নাখাওঁ বহুত আচ্ছা লাগেগা আৰু এনেকুৱা ধৰণৰ কিয় হয় ন এইফালে আগতে চিনাকি কৰি দিছোঁ এইফালে আছে আমাৰ ডক্টৰ ভায়লিনা ভৰদ্বাজ এই দাঁতকেইটা যে মোৰ এইফালে কলা কলা টাইপ হৈছিলে এইটো কি একচুৱেলি কিয় হয় লেতেৰা হোৱাৰ বহুত কাৰণ থাকে তোমাৰতো মেইনলি লেতেৰা হৈছে তুমি গুটখা খোৱা পান মছলা তামোল খোৱা কৈয়ে দিছোঁ সেইকাৰণে হৈছে তোমাৰ আৰু বহুত দিন হৈ গ'ল তুমি মানে চাফ কৰাই নাই চাফাটো একচুৱেলি 1 ইয়াৰৰ মূৰত কৰিব লাগে 1 বছৰৰ মূৰত কৰিব লাগে এবাৰ গাইজ সুমনৰ হৈ গ'ল
কেলা মোৰ এক্সপিৰিয়েঞ্চ কেলা মোৰ আজি মই এনে লাগছে মই কবা যুদ্ধ নিশ্চয় জিকিছো মোৰ দাঁত চাফা আজি মানে মোৰ এখন ইয়াৰ তো মানে কি আমাক ভাল নে কিবা এটা ভাল কথা ক'লা হয় সেইটো বস্তু একচুৱেলি মই আজি কওঁ মই নিজে গুটখা খাই থকা মানুহটো মই আজি আপোনালোকক এটা কথা কওঁ এইটো বস্তু নাখাব একদম বেয়া বস্তু মানে কিহৰ কাৰণে কৈছোঁ খাই পেলাই এইফালে আছে আমাৰ কৌশিক ভুক্তভোগী মই ভুক্তভোগী আকৌ নহয় মানে কি হৈছে আমি ভিডিঅ'ত নকওঁ বাৰু মোৰ কি হৈছে ইয়াৰ কি হৈছে সেইটো বস্তু আপোনালোকে যাৰ যাৰ একচুৱেলি মানে কি দাঁতৰ ডাক্তৰক দাঁত দেখাইছে সেইসকলে গম পাব একচুৱেলি আমাৰ কি হৈছে সিহঁতসকলে গম পাব আমি ডাইৰেক্ট কৈ নিদিওঁ মাত্ৰ চিম্পলি এটাই কথা কওঁ এইবিলাক বস্তু নাখাব একদম বেয়া যিমান পাৰে সিমান কমাওক আমাৰ এটাই ভুল হৈছে আমি প্ৰথম সেইটো বস্তু আমি নিশিকিলোঁ খাই দিলোঁ কাৰো কথা নুশুনিলোঁ খাব লাগে খালোঁ তেনেকুৱা কি ক'ম ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ তো যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ বাই 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 বাই